দৈয়াং ধনশিৰি উপত্যকাৰ উচ্চ শিক্ষাৰ বাটকটীয়া অনুষ্ঠান ঐতিহ্যমণ্ডিত সৰুপথাৰ মহাবিদ্যালয়ে ইতিমধ্যে গৌৰৱোজ্জ্বল ৫০টা বৰ্ষ অতিক্ৰম কৰিলে। (১৯৭০) চনৰ ১৪ নৱেম্বৰত প্ৰতিষ্ঠা হোৱা ধনশিৰি মহকুমাৰ জ্ঞানৰ বটবৃক্ষস্বৰূপ মহাবিদ্যালয়খনিৰ সোণালী জয়ন্তী উৎসৱৰ শুভাৰম্ভণি অনুষ্ঠান অহা ১৪ নৱেম্বৰ ২০২২ তাৰিখে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা এই উৎসৱ সৰ্বতোপ্ৰকাৰে সফল কৰি তুলিবলৈ মহাবিদ্যালয়খনিৰ জন্মলগ্নৰ পৰা জড়িত থকা মহাবিদ্যালয়ৰ প্ৰতিগৰাকী বৰেণ্য ব্যক্তি, প্ৰাক্তন অধ্যক্ষ, প্ৰাক্তন অধ্যাপক, অধ্যাপিকা, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, শুভাকাংক্ষীৰ লগতে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো দল সংগঠনৰ বিষয়ববীয়াৰ লগতে ৰাইজৰ উপস্থিতি আৰু সহযোগিতা সাদৰেৰে কামনা কৰিলোঁ। যিহেতু অনুষ্ঠানটিলৈ সকলোকে ব্যক্তিগতভাৱে নিমন্ত্ৰণ আৰু যোগাযোগ কৰিবলৈ সম্ভৱপৰ হৈ নুঠিল, তাৰ বাবে আমি উদযাপন সমিতিৰ ফালৰ পৰা দুখ প্ৰকাশ কৰি এই আহ্বানৰ জৰিয়তে সকলোকে সাদৰেৰে নিমন্ত্ৰণ জনালোঁ।